हेलो बंधु बान्धवीসকল এইবাৰ মই লগোৱা কাপোৰযোৰ ৰেডি হৈ গল ইয়া এখন হৈছে চাদৰ এখন মেখেলা আৰু ইয়া হৈছে ইয়াৰ পাৰিবিলাক আজি মই চিলাম তাৰ পিছত আপোনালোকক দেখুৱাম কেনেকুৱা লাগিছে ক'ব দেই ভিডিও বিলাক কৰিহে ৰাখো কেতিয়াবা এডিটিং কৰিবলৈ সুস্তিতে ভিডিওবোৰ দিয়াই নহয় এয়া দেখিছেনে পাৰিবিলাক মই এতিয়া চিলাই লম আৰু ভিডিওটো হেখলৈকে চাব তেতিয়াহে দেখা পাব কেনেকুৱা লাগিছে আচলতে কাপোৰযোৰ ঠাণ্ডা দিনতে বৈ মেলি উলিয়াইছিলো নিজ হাতেৰে বৈছিলো আৰু এই ঠাণ্ডা দিনতে লগোৱাৰ কাৰণে এনেদৰে গৰম কাপোৰ পিন্ধি আছো এতিয়া আকৌ নহয় দেই এই বুলি এতিয়া নাভাবিব মই ভিডিওটোহে দেখুৱাইছো আপোনালোকক কাপোৰযোৰ পাৰিবিলাক চিলোৱা হৈ গ'ল মেখেলাখন চিলালো ইয়া লৈছো দহি কৰিবৰ কাৰণে মই নিজে কৰি লওঁ কাপোৰবিলাক আৰু কেতিয়াবা আনকো চিলাই দিওঁ ওচৰে পাজৰে কেতিয়াবা আহিলে ইমান বেছি নিচিলাওঁ নিজৰ হাতৰ খৰচটো ওলাই যিমানে কিনা কাপোৰ পিন্ধিলেও নিজ হাতেৰে বৈ লোৱা কাপোৰযোৰৰ মূল্যই বেলেগ নহয় জানো আৰু নিজে সব কৰি ল'ব পাৰিলে দেখুৱাইও ভাল লাগে তাকে আপোনালোককো বোলো দেখুৱাও কেনেকুৱা হৈছে জনাব দেই এয়া দহি কৰা সম্পূৰ্ণ হৈ গ'ল আৰু এইফালে এয়া ব্লাউজটো দেখিছেনে কাটি ললো আৰু এয়া চিলাইছোৱে ব্লাউজবিলাকো নিজে চিলাব পৰা হ'লো আৰু এতিয়া আপোনালোককো যদি লাগে কমেন্ট কৰি জনাব ভিডিঅ'ৰ লিংক দিম কেনেকৈ মই ব্লাউজ কাটো এইফালে হাতখনো এনেকৈ কাটি লৈছো মোৰ কাপোৰযোৰটো চিলাই হৈ গ'ল এবাৰ লৈছো হাজবেণ্ডৰ কাৰণে তাতে লগাইছিলো হাজবেণ্ডলৈও বুলি আৰু ল'ৰাটোলেও গোটেই কেইটাই পিন্ধিম বুলি এয়া কাটি লৈছো হাজবেণ্ডৰ কাৰণে শাৰ্ট এটা চিলাই দিম বুলি ভাবিছো এয়া শাৰ্টটো এনেদৰে কাটি মেলি ললো এতিয়া চিলাম আৰু আপোনালোকক দেখুৱাম বাকি মাইকী মানুহৰ কাপোৰবিলাক চিলাও কিন্তু এই মতা মানুহৰ শাৰ্ট পেন্ট এইবিলাক কেতিয়াও চিলাই পোৱা নাছিলো এবাৰে প্ৰথম বহুত দেৰি যুঁজিব লগা হৈছে কেনেকেনো কাটে এতিয়া কাটিব পাৰিলো আৰু এবাৰ চিলাই দেখুৱাম এয়া দেখিছেনে ধুনীয়াকৈ চিলাব পাৰিলো আৰু হৈ গ'ল হাজবেণ্ডৰ শাৰ্টটো ফাইনেলি সম্পূৰ্ণ কৰিলো বুটাম লগাই মেলি সম্পূৰ্ণ হৈ গ'ল এয়া দেখুৱাইছো আপোনালোকক ভাল লাগিছেনে বাৰু আৰু পিন্ধুৱাইও দেখুৱাম বাৰু দেই ফটো একপি লগাই দিম আৰু ল'ৰাটোৰ কাৰণেও এয়া কাটি মেলি ললো এয়া চিলাবলৈ লৈছো আৰু কাটিঙৰ ভিডিও লোৱা নাই ইমান দীঘলকে সৰুকে দেখুৱাইছো আপোনালোকক আৰু পিন্ধি পেলাই আপোনালোকক দেখুৱাম গোটেই কেইটাই কেনেকুৱা লাগিছে ক'ব আৰু মই চিলাই আইনা চাই ভিডিও কৰি আছো এয়া ৰাতি বহুত দেৰি হৈ গৈছে চিলাই আছো আৰু এয়া হৈছে আমাৰ তিনিওৰে ফাইনেল লুক কেনেকুৱা লাগিছে জনাব আৰু ভিডিওটো যদি চাই ভাল পালে লাইক শ্বেয়াৰ এটা কৰি দিব ধন্যবাদ